Well, welcome to my new channel, Rahul Hi, Vlogs. Bye. More fans, Arun and Deepak. আমি গৈ আছো আজি টিলিঙা মন্দিৰ তো আজি টিলিঙা মন্দিৰ কিছু দৃশ্য দেখাবলৈ চেষ্টা কৰিম সব বলক ফাইনালি আমি আহি পালো টিলিঙা মন্দিৰ চাই থাকক ভিডিঅ'টো ফাইনালি আমি আহি পালো টিলিঙা মন্দিৰ এইটো গেটটো চ' ভিতৰত সোমাই যাম এতিয়া দৰ্শন কৰিম চব বলক ৰখাই দিবি দেই কেনেকৈ কৈ থাক ৰ
এনে চাব পাৰে বৰ গেট বিনোদ বাই সিং মানিক সিনহা পঢ়ি ল'ব আৰু আপোনালোকে আহি পাইছোঁ এই স্বাগতম এইটো লিখা আছে ৱেলকাম গৈ আছে এইটো মন্দিৰটো মেইন মন্দিৰটো এইটো হয় আৰু ইফালে টিলিঙা ইফালে বহুত দিনৰ পৰা মানুহবিলাকে বান্ধি থৈছে বহুত যুগ ধৰি ইফালে মানুহ মানে ইমান দিনৰ পৰা ক'ব নোৱাৰি বহুত পুৰণি টিলিঙা আছে ইয়াত ইফালে বহুত ভৰি যোৱাৰ বাবে এইফালে থৈ দিছে ছাইডত ইয়াত পাৰ চৰাই বহুত আছে মন্দিৰটো দেখাবলৈ ধুনীয়া মানে ধুনীয়া একেবাৰে বঢ়িয়া জেগা বঢ়িয়া হেভি তামাম লাগিছে মন্দিৰত এইফালে মোৰ ফ্ৰেণ্ড আহিছে অৰুণ হাই তুমি ইয়াত কিমান বাৰ আহিছা অৰুণ মই ইয়াত বহুত বাৰ আহিছোঁ ইফালে ইয়াত তোমাৰ একদম লোকেল হয় মানে মই লগতে আহিছোঁ ই ফুৰাব লৈ আহিছে সিহঁতৰ ঘৰলৈ আহিছিলোঁ মই প্ৰথমে আহিলোঁ দুলীয়াজান মানে তিনিচুকীয়াৰ পৰা এই দুলীয়াজান আহিলোঁ দুলীয়াজানৰ পৰা ইয়াত আহিছোঁ ফুৰিবলৈ এইবিলাক চব ঘণ্টি মানুহৰ আত্মবিশ্বাস বাবে এইবিলাক বান্ধে বহুত দূৰৰ পৰা আহে আৰু এইবিলাক বান্ধে এইবিলাক চবেই ইয়াত চেলফি ফটো খিচাই ৰহা হে এইটো বহুত দিনৰ বৰগছ আৰু ইয়াত বহুত দিনৰ পৰা আছিলে মৰহি আৰু নতুনকৈ জন্মিছে মানে নতুনকৈ গছজোপা ওলাইছে সাবস্ক্রাইব কৰিব আৰু ঘণ্টা বটনটো দবাই দিব এনেকুৱা